নমস্কাৰ মই চিন্ময় আৰু আপোনালোকক স্বাগতম জনাইছোঁ মোৰ ইউটিউব চেনেললৈ আৰু এটা নতুন ভিডিঅ'লৈ। আজি আমি গৈ আছোঁ ডাম্বুকলৈ। এইফালে ভাইটি আহিছে। এতিয়া আমি ডিগবৈ তিনিআলিত আছোঁ আৰু সকলোকে হেপী নিউ ইয়েৰ, নতুন বছৰৰ শুভেচ্ছা থাকিলে। বহুত বছৰৰ মূৰত ভ্লগটো ষ্টাৰ্ট কৰিছোঁ। আজি এনেকৈ ভ্লগ ষ্টাৰ্ট নকৰোঁৱেই আৰু তেনেকৈ ভিডিঅ' দিয়া নহয় আৰু তেনেকৈ চিনেমেটিক লওঁ আৰু এই দুখন গাড়ী আহিছে আমাৰ, এইখন এখন আৰু সেইখন এখন। আৰু বাকী আৰু ডাম্বুকত কি দেখাব পাৰোঁ চাওঁ, লগতে আপোনালোককো দেখুৱাই যাম। ভিডিঅ'টো শেষলৈকে চাই থাকিব আৰু যদি চেনেলটো নতুন হয় চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব আৰু লগতে বেল আইকনটো প্ৰেছ কৰিব, তেতিয়া মোৰ নতুন নতুন ভিডিঅ'ৰ নটিফিকেশ্যন পাই থাকিব। এতিয়া বলক অলপো সময় দেৰি নকৰি ভিডিঅ'টো ষ্টাৰ্ট কৰোঁ। আমি পুৱা 6 বজাত ঘৰৰ পৰা ওলাই আহিছিলোঁ। নাহাৰকটীয়া জয়পুৰৰ পৰা 168 কিলোমিটাৰ অতিক্ৰম কৰি অৰুণাচল প্ৰদেশৰ দিবাং ভেলীত থকা ডাম্বুক প্ৰায় 9 মান বজাত পামগৈ। বৰ্তমান আমি আহি তালাপ টাউন পাইছোঁহি। ইয়াত আমি অলপ দেৰি ৰ'ম, ব্ৰেকফাষ্ট কৰিম। তাৰপিছত আপোনালোকক ডাইৰেক্ট ঢলাশদিয়া ব্ৰিজত লগ পাই আছোঁ। এটা কৈ দিয়া চবে। হেল্ল'। আমি বৰ্তমান আহি শান্তিপুৰ পালোহি। ইয়াত আমি সকলোৰে পাছ বনালোঁ। আমি এতিয়া অৰুণাচলত এণ্ট্ৰি কৰিম আৰু ভিডিঅ'টো স্কিপ নকৰাকৈ চাই থাকক শেষলৈকে। এইফালে ৰয়িং আৰু এইফালে ডাম্বুক। এইফালৰ পৰা আহিছিলোঁ, এতিয়া আমি ডাম্বুকলৈ যাম। ডাম্বুক আহি পালোহি আৰু এইফালে আৰু 11 কিলোমিটাৰমান আছে। এইফালে চেতিয়া, এইফালে উদিত। টিংকু আৰু 11 কিলোমিটাৰমান পোৱাৰ পিছতে আমি পামগৈ আৰু ৰাস্তাত যি পালোঁ আপোনালোকক দেখুৱালোঁ আৰু কি দেখাব পাৰোঁ চাওঁ। আৰু এতিয়া আমি চিচাৰী ব্ৰিজখন পাওঁগৈ, য'ত মানে আমাৰ মেইন পিকনিক প্লেচটো, তাতে গৈ দেখুৱাম আপোনালোকক ভাল ভাল ঠাই আৰু যি ৰাস্তাত ল'ব পাৰিছোঁ সেইখিনি দেখুৱাইছোঁ আপোনালোকক। আৰু এইটোৱে আপোনাৰ এইবিলাক ওপৰত কেম্পবিলাক আছে, তাত আপোনালোকে ষ্টে কৰিব পাৰে। আমি চোৱাগৈ নাই, চামগৈ আৰু এতিয়া।
পিকনিক প্লেচটো পালোহি আৰু এই ওপৰত গাড়ীবিলাক পাৰ্কিং কৰিলোঁ। ইয়াত আমি পিকনিক প্লেচ আপোনালোকে যদি লয় পিকনিক প্লেচ আপোনাৰ এজনৰ 40কৈ লৈছে, এনেই 50 টকাকৈ লৈছে, 10জন আহিলে 500 টকা হয়। এনেই ভিউটো বহুত ভালেই, কিন্তু পইচাটো দিওঁতে বেয়া লগা নাই। ইয়াত আমি এইফালে ক'ৰবাত পিকনিক খামগৈ, বলক দেখুৱাই আছোঁ। কিন্তু আপোনালোকে ভিউটো এনজয় কৰক। সেইখন মেইন দলংখন, এইডোখৰ চিচিৰি বুলি কয় নেকি, ময়ো ভালদৰে গম নাই পোৱা জেগাটো। বাকী এইটো ভিউটো চাওক, একদম মানে পূৰা নৈসংগিক দৃশ্য। এইফালে ব্ৰিজখন আছে। মাতটো কেনেকুৱা আছে ধৰিব নোৱাৰোঁ দেই, মই বয়া মাইকটো ইউজ কৰিছোঁ, কিন্তু চাউণ্ড কোৱালিটি কিমান ভাল আহিছে মই গম নাপাওঁ। বাকী যেতিয়া মই এডিটিঙত বহিম তেতিয়া গম পাম। আৰু যিখিনি এতিয়া চিনেমেটিক চালে আপোনালোকে খুব ধুনীয়াকৈ ল'বলৈ চেষ্টা কৰিলোঁ। অলপ ভাল হৈছে, বেয়াও হৈছে। বাকী যদি মোৰ চেনেলটোত আপুনি নতুন আহিছে, চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব আৰু বেল আইকনটো প্ৰেছ কৰিব, তেতিয়া মোৰ নতুন নতুন ভিডিঅ' নটিফিকেশ্যন পাই থাকিব। আৰু বাকী লাইক, কমেণ্ট, শ্বেয়াৰ এইবিলাক কৰি দিব। কমেণ্ট এটা কৰিব ভিডিঅ'টো ক'ৰ পৰা চাই আছে, তেতিয়া ভাল লাগে। আৰু মোৰ বেলেগ ভিডিঅ' আছে, আপোনালোকে এই আই বটনত ক্লিক কৰি আপোনালোকে ভিডিঅ'বিলাক চাব পাৰিব। ওপৰত আই বটনত ওলাই আছে চাগে, মই দি দিম ইয়াত। বাকী সকলোৱে নৱবৰ্ষৰ শুভেচ্ছা থাকিল, হেপী নিউ ইয়েৰ। বাকী একো বিশেষ নকওঁ, আপোনালোকে আহিব পাৰে। ডাম্বুক এডোখৰ খুব ধুনীয়া জেগা, চাব পাৰে। ইয়াত চাবলগীয়া বস্তু বহুত আছে। এখন ব্ৰিজখন খুব ধুনীয়া এখন ব্ৰিজ। আৰু আমি এইফালৰ পৰা নামি আহিছোঁ, এইটো দেখিছে ৰাস্তাটো, এনেকৈ আকৌ উঠি যাব লাগিব। আমি সেই গাড়ী তাত পাৰ্কিং কৰিলোঁ। আৰু বাকী ৰাস্তাত দেখুৱাবলগীয়া বহুত হেৰি আছিলে, কিন্তু দেখুৱাব নোৱাৰিলোঁ। মোৰ মোবাইলটো অলপ প্ৰব্লেম দি আছে, মই মোবাইলতে ভ্লগিং কৰি আছোঁ এতিয়া। আৰু এইফালে উদিত আছে, উদিতৰ এটা ইউটিউব চেনেল আছে, তেওঁৰ বিষয়ে অলপ কৈ দিব। চ' হেল্ল' গাইজ, মোৰ ইউটিউব চেনেলটোৰ নাম হ'ল ইউডি ৱৰ্ল্ড, য'ত আমি ষ্টৰি ৰিলেটেড আৰু চিনেমেটিক্স ভিডিঅ' আপলোড কৰোঁ। তাত আপুনি নিউ মানে নাউডেজ লাইফ যিবোৰ আমাৰ ৰেগুলাৰ যিবোৰ টপিক থাকে লাইফৰ ওপৰত, সেইবোৰৰ ওপৰত আমি ষ্টৰি কৰোঁ, ষ্টৰি ৰাইটিং কৰোঁ, ষ্টৰি টেলিং কৰোঁ চিনেমেটিকৰ জৰিয়তে। চ' আপোনালোকে তাত চেক কৰিব পাৰে মোৰ ইউটিউব চেনেলটো, আৰু আশা কৰোঁ আপোনালোকে চাই পিনে বহুত উপভোগ কৰিব। আৰু ইনষ্টাগ্ৰামৰ দুটাৰে আমাৰ আইডি কেইটা তলত দি দিয়া হ'ব, আপোনালোকে ফ'ল' কৰি ল'ব। তাতো ই ভাল ভাল ভিডিঅ' বনায়, চিনেমেটিক টাইপৰ ভিডিঅ'বিলাক বনায়, তাত চাব পাৰিব। আপোনালোকে আমাক ফ'ল' কৰি ল'ব। পানী ইমানে সুত আপোনালোকে দেখিব নোৱাৰিছে চাগে, কেমেৰাত যিমানখিনি দেখি যায় তাতকৈ মানে বেছি সুত। আৰু যিটো বতাহ মাৰি আছে, ঠাণ্ডা বতাহ এটা খুব ভাল লাগিছে। আৰু এইফালে অমৰ কিবা এটা কৈ দিয়া। আৰু অমৰে গান গাই দিয়ে, খুব ধুনীয়া গান গায়। ইয়াৰ অমৰজ্যোতি শইকীয়া আপোনালোকে চাব পাৰে, গান আৰু খুব ধুনীয়াকৈ গায়। আপোনালোকে স্পটিফাই আপোনাৰ চাৰ্চ কৰিলে ইয়াৰ গানখিনি ওলাই পৰিব। কিবা এটা কৈ দিয়া, নতুন বছৰ কিবা এটা হেপী নিউ ইয়েৰ বুলি কৈ দিয়া। হেপী নিউ ইয়েৰ গাইজ, ইয়াত ভিজিট কৰিব পাৰে, বহুত ধুনীয়া জেগা। বহুত ধুনীয়া জেগা, আপোনালোকে আহিব পাৰে। ডাম্বুক মানে এখন খুব ধুনীয়া জেগা। মই ভবা নাছিলোঁ ইমান ধুনীয়া জেগা হ'ব, কিন্তু যেতিয়া আহিলোঁ তেতিয়া গম পালোঁ আচলতে ইয়াৰ জেগাখিনি খুব ধুনীয়া, কিন্তু দূৰ হয়। আমাৰ দুলীয়াজানৰ পৰা যথেষ্টখিনি দূৰ হয়। চ' আৰু এতিয়া ঘূৰি যাওঁ। আৰু আমাৰ খোৱা বোৱা হৈ গ'ল, তাত এই লগৰখিনি তাত খাই আছে, হৈ গ'ল সিহঁতৰো। আমি এতিয়া গৈ থাকোঁ। আৰু যিকেইটা চিনেমেটিক ল'লোঁ আশা কৰিছোঁ ভাল পালে বুলি, আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। বাকী আৰু ভিডিঅ'টো চাই থাকক একেলগে।
তো আজিৰ ভিডিঅ'টো ইমানে আছিলে আশা কৰিলোঁ ভিডিঅ'টো চাই নিশ্চয় ভাল পালে যদি ভিডিঅ'টো চাই ভাল পালে লাইক কৰিব কমেণ্ট কৰিব শ্বেয়াৰ কৰিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব আকৌ লগ পাম এটা নতুন ভিডিঅ'ত টিল দেন ষ্টে ছেফ ডু ছাবস্ক্ৰাইব এণ্ড ডোণ্ট ফৰগেট প্ৰেছ দ্য বেল আইকন